লামডিং সমষ্টি দক্ষিণ জাৰণী গাঁৱৰ ৩ নং ৱাৰ্ড মইনুল হকৰ এক কৰুণ কাহিনী। পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী মইনুল হক চেন্নাই ইটাভাটাত কাম কৰিছিল। এক অপৰিকল্পিত দুৰ্ঘটনাত পতিত হৈ সোঁভৰি ভাঙি 4 বছৰ কাল আৰ্থিক অভাৱৰ কাৰণে উপযুক্ত চিকিৎসা কৰিব নোৱাৰি এইদৰে বিচনাত পৰি চটফটাই জীৱন অতিবাহিত কৰিছে মইনুল হকে। নাই, একো নাপাওঁ। চৰকাৰৰ অনুদান মই একো নাপাওঁ। বহুত কষ্টৰে আমি খাব নোৱাৰোঁ, স্কুলত ল'ৰা ছোৱালী পঢ়াব নোৱাৰোঁ। বহুত সমস্যা মোৰ জটিল হৈ গ'ল। মই তেখেতৰ একাউণ্ট নম্বৰটো দি আছোঁ, এয়া চাওক 387742630660। আকৌ মই কৈ আছোঁ 387742630660। SBI N00084006 IFC কোড। মই কেমেৰা পাৰ্চেলে মোৰ দেখুৱাই আছে, এয়া চাওক। এতিয়া মাত্ৰ অকণমান আৰ্থিক সাহায্যৰ প্ৰয়োজন। 2 সন্তানৰ পিতৃ মইনুলে কান্দি কান্দি সহায় বিচাৰিলে মৌলানা বদৰুদ্দিন আজমল, মৌলানা মুস্তাক আনফৰৰ ওচৰত। আপোনাৰ আমাৰ অকণমান সহায়ৰ প্ৰয়োজন। যদি কোনোবা ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়ায় তেন্তে এই একাউণ্ট নম্বৰ দিবৰ বাবে পৰিয়ালবৰ্গই অনুৰোধ জনাইছে। একাউণ্ট নম্বৰ 387742630660। IFSC কোড নম্বৰ SBIN000840